ফ্ৰেণ্ডছ, আজি মই আপোনালোকক দেখাব ওলাইছোঁ এটা চিম্পল পাস্তা ৰেচিপি আৰু এইখিনি মইনো কেনেকৈ বনালোঁ তাকে আপোনালোকক দেখাব লৈছোঁ। চচপেন এটা পাতি তাত পানী দি এইখিনি এতিয়া অকণমান ভালকৈ সিজাই লৈছোঁ আৰু এইখিনি সিজাওঁতে মই অকণ নিমখ দিছোঁ আৰু এইখিনি এতিয়া ভালকৈ সিজি গৈছে আৰু এইখিনি এতিয়া আমি কাঢ়ি ল'ম। লৈ কেৰাহী এখন ইয়াত পাতি দিছোঁ গেছত আৰু ইয়াতে এতিয়া সৰিয়হৰ তেল দিছোঁ আৰু তেলখিনি ভালকৈ গৰম হোৱাত এতিয়া মই ইয়াত কাটি ৰখা দুটা পিঁয়াজ দিছোঁ আৰু পিঁয়াজখিনি এনেকৈ দি লৈছোঁ আৰু পিঁয়াজখিনি এতিয়া অকণ সময় ৰঙচুৱাকৈ এনেদৰে ভাজি ল'ব লাগিব আৰু আপোনালোকে যদি মন কৰে ইয়াত এগ দিব পাৰে। মই আজি দিয়া নাই, খুব চিম্পলকৈ বনাই দেখাইছোঁ আৰু এইখিনি এতিয়া পিঁয়াজখিনি অকণ সময় ৰাখি এনেদৰে ৰঙচুৱা কৰি ভাজি ল'ম আৰু এতিয়া গেছৰ ফ্লেমটো মই মিডিয়াম কৰি ৰাখিছোঁ আৰু এনেদৰে লৰাই এইখিনি ভাজি ল'ম আৰু এতিয়া মই ইয়াত দিম পানীৰ পৰা তুলি ৰখা পাস্তাখিনি ইয়াত এতিয়া দি লৈছোঁ আৰু এনেদৰে গোটেইখিনি পাস্তা মই দি ল'ম আৰু মন কৰিব এইখিনি দিওঁতে যাতে ইয়াত লগত পানী নিদিয়ে আৰু এইখিনি এতিয়া এনেধৰণে দি লৈ এতিয়া মই আকৌ হেতা পাতেৰে লৰাই ল'ম। গোটেইখিনি ভালকৈ এতিয়া লৰাই ল'ম আৰু এনেদৰে অকণ সময় লৰাই ভজাৰ পিছত ইয়াতে দিছোঁ নিমখ আৰু নিমখ সোৱাদ অনুসৰি দিছোঁ আৰু এতিয়া আকৌ মই এইখিনি এনেদৰে ভালকৈ আকৌ অকণ সময়ৰ কাৰণে লৰাই থাকিম আৰু এইখিনি অকণ সময় এনেকৈ লৰাই ভজাৰ পিছত মই এতিয়া ইয়াত দিছোঁ টমেট' চচ আৰু এইখিনি দিয়াৰ পিছত চচখিনি গোটেই পাস্তাখিনি লগাকৈ এনেকৈ ভালকৈ আকৌ লৰাই ল'ম। অকণ সময় এনেদৰে লৰাই ভাজি আৰু এতিয়া এইখিনি কেৰাহীখনত অকণ সময় এনেদৰে লৰাই থাকি আকৌ অকণ সময় এনেদৰে ভাজি লৈ এইখিনি এতিয়া অকণমান বহলকৈ মেলি ৰাখিছোঁ আৰু গেছৰ ফ্লেমটো মই মিডিয়াম কৰিয়ে ৰাখিছোঁ আৰু চাব যাতে এইখিনি তলত লাগি নধৰে। ঘনাই লৰাই থাকিব আৰু এনেদৰে বনাই খাই চাব, খাই ভাল পাব আৰু এনেদৰে খুব চিম্পলকৈ বনাইছোঁ আজি ইয়াত কোনো ধৰণৰ ভেজ ব্যৱহাৰ কৰা নাই আৰু এনেদৰে খুব চিম্পলকৈ বনাই দেখাইছোঁ আৰু এনেকৈ লৰাই থাকিব যাতে তলত লাগি নধৰে আৰু এতিয়া মই অকণ সময় এনেকৈ 1 মিনিটমান গেছৰ ফ্লেমটো ল' কৰি ৰাখিছোঁ আৰু ৰখাৰ পিছত এতিয়া মোৰ এইখিনি প্ৰায় হৈ গৈছে। এতিয়া এইখিনি প্লেট এখনত ধুনীয়াকৈ উলিয়াই ল'ম। এইখিনি মই প্লেটত বাকি লৈছোঁ আৰু ইয়াতে মই দিছোঁ এতিয়া টমেট' চচ দি দিছোঁ। এইখিনি চাওকচোন দেখিবলৈ কিমান সুন্দৰ হৈছে আৰু খাবলৈ বহুত টেষ্ট হয়। এনেকৈ চিম্পলকৈ বনাই খাই চাব। আশা কৰিছোঁ আপোনালোকে বনাই খাই ভাল পাব আৰু আজিৰ ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেধৰণে নতুন ভিডিঅ' দি থাকিম ৰেচিপিৰ আৰু চাওকচোন কিমান ধুনীয়া হৈছে, খাবলৈও বহুত টেষ্ট হয়। এনেকৈ বনাই খাই চাব আৰু আজিৰ ভিডিঅ'টো